গাইজ মানে আজি যাম এটা মোবাইল কিনবা বাজাৰত মোবাইল এটা লগা আছে মাৰ্কেটৰ কাৰণে তো সেইটো কিনবা যাম তো আৰু ব্লগ এটা তো চাইকেলখন লৈ ওলাই আহিলোঁ ফাৰ্ষ্ট বাজাৰৰ পৰা যাব লাগিব তো তাতে বহুত কেইখন দোকানে আছে চাইকেল লৈ ওলাই আহিলোঁ তো কাৰণ ৰ'দটো দিছে দুগুৰি ফাৰ্ষ্ট বাজাৰত যাই কিনে মোবাইল ষ্ট'ৰৰ পৰা মোবাইলটো আনো কি মোবাইল কিনো তাতে ঠিক কৰা যাব। তো মোবাইল এটা ল'লোঁ ৰ'ব কিবা এটা লৈছোঁ আপোনাৰ এখন দোকানৰ পৰা লৈছোঁ তেৰে ঘৰত যাই কিনে আনবক্সিং কৰি দেখাম ৰ'ব এই টেম্পাৰখন লাগে ল'ম ফাৰ্ষ্ট। তো গাইজ ফাৰ্ষ্ট আনলোঁ মোবাইল তো এতিয়া আনবক্সিং কৰি দেখোন আনবক্সিং তো গাইজ দিছ ইজ মোবাইল ফাৰ্ষ্ট পেকেটটো খুলি ল'ম তো খোলাৰ পিছত ইয়াতে আহিব এটা ফাৰ্ষ্ট পিনৰ ভিতৰতে কুস্তি চুস্তি আছে অলপ দিয়ক বাদ দি কিনে এইটো হ'ল আমাৰ মেইন মোবাইলটো এইটো পিছত দেখাম এতিয়া ভিতৰৰ মালখিনি দেখাম এখন কাভাৰ ফ্ৰী কাভাৰ তাৰপিছত আহিল ভিতৰত আপোনাৰ এখন ইনকে অ'পেন কৰি দিয়াৰ পিছত ইয়াতে থাকিল এটা চাৰ্জাৰ এটা 18 ৱাটৰ চাৰ্জাৰ এই 18 ৱাটৰ চাৰ্জাৰ এইটোও থৈ দিলোঁ আৰু এইলা USB কেবল তো এইলা USB কেবল তো এই গোটেই থৈ দিলোঁ এইটা ফাৰ্ষ্ট আহিল আপোনাৰ মোবাইলটো দেখুৱালা তো মোবাইল এইটো মেইন মোবাইলটো পোকো M3 তো এতিয়া আপোনাক ভিতৰত মেইন কথাটো হ'ল কি এইটো হ'ল আপোনাৰ 6GB ৰেমৰ দেখাই আছোঁ আপোনালোকক এবাউট ফোন তো আপোনাৰ এইটো 6GB ৰেমৰ 64GB ৰোম M3 আপোনাৰ প্ৰচেছৰ আছে স্নেপড্ৰেগন 662 ফকাছটো কৰি দিয়ে 662 স্নেপড্ৰেগনৰ কোৱালকম নাকি কিবা এটা হয় আৰু সেই প্ৰচেছৰ আৰু আপোনাৰ বাকী এতিয়া লেখাই আছে কেমেৰা হ'ল 48 মেগাপিক্সেলৰ অল ট্ৰিপল কেমেৰা আৰু প্লাছ বেটাৰীটো হ'ল 6000 mAh আৰু আপোনাৰ 6.53 ফুল HD ডিছপ্লে গৰিলা গ্লাছ আছে কিন্তু একো কাম নাই দেখোন এইটো বেলেগ কথা তো আপোনালোকক কেমেৰা টেষ্টিংটো দেখাই দি আছোঁ মানে কেমেৰা টেষ্টিং দেখাই দিছোঁ মানে ফটোটো দেখাই আছোঁ আপোনালোকে স্ক্ৰীণত দেখা এইটোৱে ধৰক ফটো বেক কেমেৰা দি উঠা ফটো নো এডিটেড অনলি এই ধৰক আনবক্সিং ভিডিঅ' মোবাইলৰ আনবক্সিং আৰু কিমান দেখোন টেক চেনেলটো নহয় ভ্লগিং চেনেলে তো এতিয়া অলপ ওলাই যাওঁ বলকচোন গাইজ মই যাম এতিয়া প্ৰশান্ততে কি কৰি চাওঁ আৰু তাৰ আপোনাৰ ষ্টুডিঅ'খন আপোনালোকক দেখাও নাছিলোঁ তো ষ্টুডিঅ'খনো দেখাম তো অলপ প্ৰশান্ততে কি ভাত খাইছে না তো গাইজ নতুন ভিডিঅ'ৰ মানে কিবা নতুন গান এটা অলপ ৰেডি কৰিছে এইটো আলু মানে সমীৰ তো দেখাই আছোঁ আপোনালোকক অলপ बार बोले हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो আৰু এই শ্ৰীলংকাত যে এটা গান ভাইৰেল হৈছে মানিকে মাগে হিতে না কি সেইটো গানৰে অসমীয়া ভাৰ্চনটো আহিছে ৰ'ব মানে মোৰ চেনেলত নহয় মানে বেলেগ চেনেল এটাত আহিব লিংক পাব এই শুনকচোন
बेटे ओ बेटे मौज कर दी हाँ मौज कर दी वाह बेटे वाह अरे वाह शेर तुम तो अरे तुम तो बड़े है তো গাইস ইয়াৰ লগত বোলে বাজাৰ যাব লাগে বাজাৰ যাম বাজাৰ 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 গাইস বাজাৰত এটা কাম আছে ইয়াৰ বোলে কামটো আছে কামটো কৰি আহোঁ মানে ইয়াৰ ব্লগটো সৰুকৈ বনালোঁ লওকচোন বেয়া আছে নাতো আৰু দিয়ক লাইক ছাবস্ক্ৰাইব যি যি কৰিব লগা আছে কৰি দিয়ক পটাপট গাইস কাম খতম গাইস বাই বাই গাইস ভিডিঅ'ত লগ পাম বঢ়িয়া বাই 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 ये टोनी कशाला थांबलास रे वाजव की